আমি ফটো আৰু ভিডিঅ'ত দেখি থকা জেগাটো দাৰ্জিলিং আহি যদি ইয়ালৈ নাহোঁ কেনেকৈ হ'ব বাৰু। এখন দাৰ্জিলিঙৰ ট্ৰি গাৰ্ডেনখন চবেই আহি ইয়াতে বহিছেহি। বৰষুণ পেলাইছে অলপমান আৰু ধুনীয়া ফগ আহি আছে এইফালৰ পৰা। অকণমানতো কষ্ট কৰিবই লাগিব ধুনীয়া জেগালৈ আহিলে। হাই গাইজ, গুড মৰ্ণিং। আজি দাৰ্জিলিঙৰ পৰা আপোনালোক সকলোকে গুড মৰ্ণিং আৰু মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি ৰেডি, ৱেডাৰো বহুত ধুনীয়া। আমাৰ অৱশ্যে দেৰিয়ে হৈছে, আৰু সোনকালে ওলাব লাগিছিলে। কি কৰিম আৰু ইহঁতক ৰেডি কৰোঁতে মই ৰেডি হওঁতে অকণমান টাইম লাগিছে। এতিয়া 8:30 বাজিলে, এওঁ গ'লে অলৰেডি তললৈ, গাড়ীও আহি মানে ৰখি আছে। আমি এতিয়া ওলাই যাম ফুৰিবলৈ বুলি। কিমানকেইটা জেগা ফুৰা হয় নাজানো, আৰু আপোনালোকক দেখাই থাকিম। চাই থাকিব ব্লগটো একেবাৰে শেষৰলৈকে। বহুত ধুনীয়া ধুনীয়া ঠাই আছে ইয়াতে। ওলাইছোঁ আৰু ক'ত ক'ত যাওঁ আৰু ড্ৰাইভাৰেহে জানিব সেইটো ক'ত ক'ত নিব। এয়া আমি এতিয়া অকল পানী আৰু চাহহে খালোঁ। মই গ্ৰীণ টি লৈ আহিছিলোঁ যে সেয়া খালোঁ। ব্ৰেকফাষ্টটো বোলে ৰাস্তাতে কৰি ল'ব বোলে বুলি কৈছে। আৰু এতিয়া ওলাই যাওঁ। এইটো বেয়া লগা নাই নমাছে পিন্ধিলোঁ, সেইটো খুলি থোৱা, জাপি লোৱা। তুমিও পিন্ধিবা ময়ো পিন্ধিম। মাজনী ৰেডি, বেটা তাতে ৰেডি। মই আজি এটা ফ্ৰক লগাই লৈছোঁ। এই ফ্ৰকটোৱে পিন্ধিছোঁ। কালি মায়ে জিন্স টপ, মই ফ্ৰক, আৰু বেছি ঠাণ্ডা মানে তেনেকুৱা লগা নাই। বাহিৰত হয়তো ঠাণ্ডা লাগিব পাৰে, কিন্তু এডজাষ্ট কৰি ল'ম। আৰু মানে চুৱেটাৰ টুৱেটাৰ পিন্ধি ল'লে মানে মোৰ এতিয়া মানে লুকছটো একদম খাৰাপ হৈ যাব, সেইটো কাৰণে গধূলি যদি হৈ যায় ঠাণ্ডা লাগিলে পিন্ধিম। আৰু এয়া মই, এয়া আমাৰ বেটি, এইফালে এইটো বেটা। কাম নাইকিয়া মানে নক'বা আগত তেনেকৈ, কিয় কৈছা? কাম নাইকিয়া ওলাইছোঁ, কামেই নহয়। এতিয়া গৈ থাকোঁ, আপোনালোকক দেখাই থাকিম। ব'লা মাজনী, সোনকাল কৰা। এওঁ চাগে খঙে উঠিব এতিয়া। আৰু ৱেডাৰটো ফালে ফগে সেইফালে নধৰা হৈ আছে। ফগ অথনি এফালেও আছিলে, কিন্তু মানে সিফাললৈ এতিয়া গুচি গ'ল। আমি এতিয়া ট্ৰি গাৰ্ডেনখন চাবলৈ আহি আছোঁ, তললৈ নামি। ইয়াৰ পৰা বহুত তললৈ। ইমান খোজ নাকাঢ়োঁ। খোজ কাঢ়িব লাগিব ধুনীয়া জেগা চাবলৈ। আহি আছোঁ। ইয়াৰ পৰা আৰু কেইবাটাও ঠাইত যাবলৈ আছে। ইয়াত হাফ এন আৱাৰ কাৰণে ৰাখিব। ৰ'ব, কিমান দূৰ যাব লাগিব? আৰু যাব লাগিব। আমি এতিয়া টি গাৰ্ডেনৰ পৰা ওলাইছোঁ, বেলেগ এটা জেগাত যাম। খুব ধুনীয়া, আৰু ইয়াৰ ডগবোৰ ইমান ধুনীয়া। ষ্ট্ৰীট ডগবিলাকো এনে একদম পুৰা বহুত ধুনীয়া ধুনীয়া। সেই দুটা, এটা এফালে গৈছে, এটা এফালে। মইতো চুলো নেক্সট যাম বেলেগ জেগালৈ। ব'লা ব'লা। ঘূৰাই দিব দাদা এনে ইয়াৰ ওপৰলৈ যাব লাগিব। গাইজ, এতিয়া আমি আহিছোঁ টেম্পল এটা চাবলৈ। এইটো জাপানিজ টেম্পল, বুদ্ধা মন্দিৰ লিখা আছে চাইনবোৰ্ডত। আহিছোঁ এতিয়া আমি ইয়াত সোমাই মেলি চাই লওঁ। বৰ ধুনীয়া ফুলবিলাক।
এইটো বুদ্ধ মন্দিৰ জাপানিজ টেম্পল অঁ সেয়া ওপৰলৈ আছে গাইজ এতিয়া আমি ইয়াৰ পৰা ওপৰলৈ যাম এইটোৰ নাম কি মাজনী পাগোৰা ৱৰ্ল্ড পিচ পাগোডা বুলি কয় ইয়ালৈ যাম এওঁলোক গ'লেই আমি এতিয়া চিৰি বগাম ইয়াৰ পৰা ওপৰলৈ এলাহে লাগিছে এলাহ লাগিলে নহ'ব ব'লা গৈ থাকোঁ সেই ওপৰলৈ উঠিব লাগিব গাইজ আমি পাই গ'লোহি ৱৰ্ল্ড পিচ পাগোডা সেই ওপৰলৈ উঠি গৈ ফটো মাৰিব পাৰি এতিয়া আমি এইখিনি তলত আছোঁ ইয়াৰ ওপৰলৈ যামহে এতিয়া এওঁলোক অলৰেডি গৈছে ওপৰত ফটো মাৰিবলৈ বেটাই এওঁৱে মাজনীয়ে মই আছোঁ ব'লা আমি ওপৰত ফটো মাৰিম ব'লা আৰু আমাৰ তাৰে ঘৰৰ ওচৰৰ মানুহ লগ পাইছোঁ ইয়াতে ওপৰত গৈ এওঁ কথা পাতি আছে সেই তাতে কথা পাতি আছেগৈ ইয়ালৈ উঠি যাবলৈ এফালে ৰাস্তা আছে আমাৰ ওচৰৰে মানুহ আমি ফটো মাৰিলোঁ দাদাহঁতৰ লগত দাদাহঁতো কালি আহি পাইছে মাৰি দিয়া ফটো চব মানুহে ফটো মৰাতেই ব্যস্ত কোনোবাই বোলে ভিডিঅ' কৰিছে কোনোবাই বোলে ফটো মাৰিছে এতিয়া আমি একেবাৰে ওপৰলৈ উঠি আহি আছোঁ ইমান ঠাণ্ডা পকাখন পকাখন বহুত ঠাণ্ডা ভৰিকেইটা ভাল লাগি গৈছে ন জোতা খুলি ভাল লাগিছে মোৰ ঠাণ্ডা লাগিছে কৃষ্ণ কৃষ্ণ নমো কৰা কৃষ্ণ ধুনীয়া ইয়াতে বুদ্ধদেৱ শুই থকাৰ এটা দৃশ্য ইমান ধুনীয়া লাগিছে নহয় সেইটো ওপৰত থৈ লওঁ মোক দে ইয়াতে লিখি থোৱা আছে ভগৱান বুদ্ধকো অষ্টু বিভক্তনি বিতৰণ মনো আধা আছে ন মন্দিৰৰ গোটেই বাহিৰখনতে ধুনীয়াকৈ বুদ্ধদেৱৰ এইখিনি ইমান ধুনীয়া লাগিছে বুদ্ধদেৱৰ এয়া সৰু কাল নেকি এফালেও তেনেকৈ গোটেই বুদ্ধদেৱৰ মেডিটেশ্যন গাইজ এতিয়া আমি আৰু বেলেগ এটা জেগাত আহিলোঁ তলৰ পৰা খোজকাঢ়ি আহিছোঁ একদম মানে ভাগৰ লাগি গৈছে জেগাটোৰ নামটো মানে মই পাহৰি গ'লোঁ দেই বাটাচিলু জেগাটোৰ নাম বাটাচিলু বহুত মানুহ আছে ইয়াতে নিচে চলাই নিচে 2 নম্বৰ গেট ইয়াতে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ফটো চটো মাৰিব পাৰি
দরকার পড়বে না সবার তোলা হয়ে গেছে দিবা নি পিন্ধিম পিন্ধিম মই মাজনী পিন্ধিবা মায়ে মই পিন্ধি পিন্ধি কিনে হয় নি পিন্ধা তুমি মই পিন্ধি লাগে ট্ৰেডিশ্যনেল পিন্ধো জানো ৰ'দ ওলালে এতিয়া অলপ অলপ জেগাত ৰ'দ অলপ অলপ জেগাত পূৰা ফগ এনেকুৱা হৈ আছে ইয়াত বতৰটো ইয়াৰ পৰা তললৈ চালে মানে গোটেই ফগ আৰু আমি এতিয়া য'ত আছোঁ ইয়াত ৰ'দ লগতে পিন্ধা কালাৰ কালাৰ চাই লোৱা মা তুমি ব্লু পিন্ধা মই ৰেড পিন্ধি হয়নে ओके प्राइस कितना है एक का 50 रुपीज़ গাইজ এইফালেদি টয় ট্ৰেইন যোৱা ৰাস্তা এইটো এখন এখন পাৰ্কে আৰু পাৰ্কে হয় ইয়াতে মানে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ফটো মাৰা ভিডিঅ' কৰা এয়াই আৰু বেছিভাগ দেখা পাইছোঁ এতিয়ালৈকে মানুহ অঁ ধুনীয়া লাগিছে গাইজ আমিও পিন্ধি ল'লোঁ ফাইনেলি ড্ৰেছটো এতিয়া আমি ৰিলছ বনাম আৰু ফটো মাৰিম ভিডিঅ' বনাম সেয়াই আৰু কাম ধৰাচোন এইটো আমাৰ সোণকণক ইমান ধুনীয়া লাগিছে মাও এৰা নাই কৈছিলোঁ ব্লু কালাৰটো শ্বুট কৰিব তোমাৰ দুইজনীয়ে এতিয়া ৰিলছ বনাম বোলা সেইফালে গৰম লাগিছে গাইজ এতিয়া আমি আহিছোঁ বুদ্ধিষ্ট টেম্পল এটালৈ আৰু ৰ'দ দি দিয়াৰ কাৰণে বহুত গৰম লাগিছে মোৰ তাতে আৰু সেই ড্ৰেছটো পিন্ধি দিয়াৰ পিছত আৰু বেছি গৰম লাগিছে এতিয়া আমি টেম্পলটোলৈ নামি গৈ আছোঁ ইয়াত আচলতে ঠাণ্ডাটো মানে গধূলিহে লাগে বেছি কালিও সেনেকৈ লাগিলে এনেই এনে চুৱেটাৰ লৈ আহিছা কাম নাই চুৱেটাৰ লৈ আহিছে গধূলি কিন্তু পুৰা ফগটো আহি যায় আৰু কালি মোক কপনি উঠি গৈছিলে ঠাণ্ডা লাগি অথনি মানে মই যে আগলৈ ক'লোঁ আইচক্ৰীম দোকানত ৰখাবলৈ তেতিয়া ঠাণ্ডা আছিলে গৰম চোৱা ৰাস্তাত গৈ কেনে আমি বহিমগৈ গধূলি এইটো এনে টেম্পলটো ৰ'দ দিলেও কিন্তু আমাৰ তাৰ নিচিনা গৰম নহয় বাৰু মানে আমি সেই নেপালী ড্ৰেছটো পিন্ধাৰ কাৰণে আমাৰ গৰম লাগিছে গৰমত এনেকৈ থাকিব নোৱাৰি দেই অঁ এইখিনিৰ পৰা সেৱা কৰোঁ ইয়াত সেৱা কৰিলে তোমাৰ এই চুজ খুলি গ'লে চুজ দিছোঁ এইখিনিতে খুলি থৈ যাওঁ আপুনি নাযায় নি মই যোৱা একে হ'ব আহিলে খাব বেগটো থৈ যাওঁ নে বেগটো ধৰক বেগটো থৈ যাওঁ ইফালে ভিতৰত নমো কৰা গাইজ টেম্পলটোৰ ভিতৰত গৈ আহিলোঁ কি যে শান্তি মানে সঁচা একদম মনটো মানে বহুত ভাল লাগি যায় দেই সঁচাকৈ একদম মানে শান্তি প্ৰিয় হৈ আছে আৰু মানে ভিতৰত গৈ আহিলোঁ ধুনীয়া হয় মান প্ৰেও কৰি ল'লোঁ আৰু এইফালে শ্বপবিলাক আছে কিবা কিবি কিনিব পৰাকৈ
আমাৰ গ'লেই দোকানলৈ য'তে আহোঁ ত'তে কিবা এটা নহয় কিবা এটা কিনিব লাগিবই গাইজ ফগটো আহি আছে ওপৰৰ পৰা কি ধুনীয়াকৈ ওপৰে ওপৰে গৈ আছে হাৱাত হঠাৎ ৰ'দ আহি যায় হঠাৎ ফগ আহি যায় ৱাও এতিয়া আমি ইয়াতে ভাত খালোঁ আৰু বৰ ধুনীয়া জেগা এটাত আহিছোঁ ইয়াতে মানে অহাৰ মোৰ বেছি ইচ্ছা আছিলে এতিয়া লাষ্ট ইয়ালৈ আহিছোঁ বহুত ধুনীয়া হয় আপোনালোককো দেখাই আছোঁ আমি ফটো আৰু ভিডিঅ'ত দেখি থকা জেগাটো দাৰ্জিলিং আহি যদি ইয়ালৈ নাহোঁ কেনেকৈ হ'ব বাৰু সেইকাৰণে মই ক'লোঁ বোলো ইয়ালৈতো আহিমেই বহুত ধুনীয়া হয় জেগাটো ফটোও বহুত ধুনীয়া উঠে ভিডিঅ'ও বহুত ধুনীয়া হয় প্ৰায় ৰিলছতহে দেখা পাই থাকোঁ এই জেগাটো আজি ফাইনেলি নিজে আহিলোঁ বহুত ধুনীয়া হয় আৰু ইয়াতে শ বছৰৰ আগৰ পাইন গছ আছে বোলে জেগাটোৰ নাম হৈছে লামাহাট্টা আমি য'ত আছোঁ তাৰ পৰা 1 ঘণ্টা ৰাস্তা আহি পালোহি এতিয়া লামাহাট্টা আপোনালোক আহিলে মানে এই জেগাটো মিছ নকৰিব দেই দাৰ্জিলিং আহিলে বহুত ধুনীয়া হয় এতিয়া ওপৰলৈ উঠি গৈ থাকিব লাগিব ওপৰলৈ গৈ গৈ পামগৈ আৰু এইটো জেগাত ৰিলছ বনালে যে বহুত ধুনীয়া লাগে মই প্ৰায় ৰিলছত দেখা পাইছোঁ এই জেগাটো সেইখিনিত বনাই পাইন গছবিলাক মানে ইমান ধুনীয়া ধুনীয়া বাপৰে ওপৰলৈকে আমি ভিতৰলৈ আহি আছোঁ গছৰ মাজে মাজে গৈ আছোঁ এওঁলোক ইমান খৰকৈ গৈছে আৰু গছবিলাক যে নহয় মানে ওপৰলৈ মূৰ দাঙি চাইও শেষ নহ'বগৈ ইমান ওখ ওখ আংকলজনে কোৱা নাই টুপি পৰি যাব চালে বাপৰে ভিতৰলৈ আহিছোঁ সুধি আহিছোঁ আমি জানুৱাৰ আছে নি আকৌ একো নাই ইয়াতে ভিতৰলৈ আহিব পাৰি কি ধুনীয়া আমাৰ বাপেক পুতেকে অকলে অকলে ফটো মাৰিছে মই আহি পাবলৈ পোৱা নাই এয়া বৰ্তমান আৰু ওপৰলৈ আহি আছোঁ এয়া অকণমানতো কষ্ট কৰিবই লাগিব ধুনীয়া জেগালৈ আহিলে চাবলৈ ফটো মাৰিবলৈ বাপৰে আহা বেটা আহা না ৱাও হেৰি আপোনাৰ কেনেকুৱা লাগিছে লাইক হেভেন এওঁ বোলে বিহু নাচিবলৈ মন গৈছে অসমীয়া মানুহ ইমান ধুনীয়া এফাকি গাই দিম গাওক এফাকি গাওক শৰত ধুনীয়া মাজনী ঐ আকাশৰ চন্দ্ৰমা ঐ আকাশৰ চন্দ্ৰমা ঐ আমাৰ পৃথিৱীৰ ধুনীয়া সঁচাকৈ দাৰ্জিলিং কুইন অফ হিলছ আহিব দেই কুইন অফ হিলছ আৰু ওপৰৰ পৰা ফগটো আহি আছে সেইটো চাইডৰ পৰা
লাহে লাহে এনেকুৱা লাগিছে যেন সকলোবিলাক মই মোৰ কেমেৰাত বন্দী কৰি ৰাখিম, কিন্তু নোৱাৰিছোঁ। বহুত ধুনীয়া দেই। অঁ নাহা না, এইজনী দেখিছা নাই ক'ত ৰখি দিলে? তুমি বহি থাকা নহ'লে, তাতে ক'ৰবাত বহা না, সেইখিনিত বহাগৈ, এই গছৰ সেইখিনিত। তাই ইমান বেয়া পায় খোজকাঢ়িবলৈ, যেনে তেনে এইখিনিলৈকে আহিছে আৰু। এতিয়া আমি ওপৰলৈ গৈ মই চাওঁ ৰিলছ এটা বনাব পাৰোঁ নেকি। কি ৰাম, ৰিলছ এটা বনাই লওঁ অকণমান ওপৰলৈ গৈ। আইয়া এই ফুলপাহ ইমান ধুনীয়া লাগিছে। ইয়াত যে ইমান ধুনীয়া ধুনীয়া ফুল আছে নহয়, ৰাস্তাটো ইমান ধুনীয়া, ফুলবিলাক নিজে নিজে হৈ থাকে, ফুলবিলাক ৰাস্তাৰ কাষে কাষে, আৰু মানুহবিলাকৰ ঘৰতো ইমান ধুনীয়াকৈ ফুলবিলাক সজাই থয়। আৰু এতিয়া আমি আহি আছোঁ নামি তললৈ। এওঁ অলৰেডি তল পালেগৈ, খঙে কৰিব এতিয়া। আমি দুইজনী আহি আছোঁ। গৈ আছোঁ ব'ল, গৈ আছোঁ গাইজ। এতিয়া আমি চৌৰাস্তা আহি পালোঁ। ইয়াতে এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ। চৌৰাস্তাত অলপমান সময় আমি থাকিম। ইয়াতে এতিয়া কিবা এটা খাই লওঁ বুলি সোমাইছোঁ। ৰেষ্টুৰেণ্টখনৰ ফ্ৰণ্টৰখিনি বহুত ধুনীয়া হয়, তাতে আৰু ধুনীয়া। অঁ ইয়াৰ পৰা ভিউটো ধুনীয়া ন? পুৰা ফগ আহি আছে। গাইজ, এইবিলাক ব্ৰিটিছৰ দিনৰে দাৰ্জিলিঙৰ পিকচাৰ। আৰু এফালেও আছে। 1930ত দাৰ্জিলিং সেয়া, আৰু এতিয়া এয়া ব্লু এণ্ড গ্ৰে কালাৰটো। বাপৰে, কি খাবা? কেনেকুৱা মাজনী, টেষ্টি নে? দাদা টেষ্টি নে কেকটো? Wow. Nice coffee, nice style, nice restaurant. Pago. ये पार्टी जी अच्छा बहुत अच्छा लग रहा है रेस्टोरेंट। চবেই আহি ইয়াতে বহিছেহি। বৰষুণ পেলাইছে অলপমান, আৰু ধুনীয়া ফগ আহি আছে এইফালৰ পৰা, মজা লাগিছে ইয়াতে। এইটো চাইডৰ পৰা আহিছে ফগটো। এইফালে ডাউনলৈ দেখা পায় নেকি ইয়াৰ পৰা? এতিয়াতো ফগ আছে, এইফালৰ পৰা দেখা নাপাবি চাগে। এখন লৈ লওঁ, বেঙেনা দিয়া বিলখন